পৰেশ বোপালৈ একলম। পৰেশ বোপাই দিয়ৈ কুশলে আছনে তই? জীৱনৰ বোজা খহি নিৰ্জন হাবিক ঘৰ কৰি স্বাধীনতাৰ স্বপ্ন ৰচি জীয়াই আছনে তই? বোপাই দিয়ৈ আছেনে শক্তি তোৰ? জংঘল ৰাজৰ মাজত বন্দী হৈ পৰা এই বুকু সাহস পাৰিবিনে কব? বাৰুদৰ ধোঁৱাৰে শক্তি দেখুৱাই মাহী আইৰ হাতৰ পৰা নিজৰ আইক উদ্ধাৰ কৰিব? তোৰ বন্দুকে বহুতকে শিয়ৰাই তোলে অ বোপাই। তথাপিও বহুতে কয় তোৰ হেনো অস্তিত্ব নাই। বোপাই মাতৃৰ চৰণ আঘাতপ্ৰাপ্ত হলে তই এইটো জিকাৰ খাই উঠ। আই মাতৃৰ ৰক্ষাৰ নামত বহুতেই বাট চাই তোৰ মুখলৈ। তথাপি আকৌ বহুতেই কয় মানৱতাৰ দলিচাত তেজৰ ৰং বলোৱা হৃদয়হীন অমানৱ পশু তই। বোপাই জাতিটোক বচাবলৈ কোনো নাই চোন। আইজনীৰ চাকৰিৰ নামত ভণ্ডহঁতক এনিশা কটাবলৈ লাগে। MA পাছ ল'ৰাটোৱে কাম এটি পাবলৈ ভেটি মাটি বিক্ৰী হলেও ঘোষ দিবলৈ লাগে। কেনেকৈ জীও এই জীৱন? তথাপি কওঁ বোপাই, কামাণ্ডুক বৰকৈ গৰ্জিবলৈ নিদিবি। নিৰপৰাধী মানৱৰ তেজৰ ফাকু নেখেলিবি। লুতুৰি পুতুৰি নকৰিবি মাতৃৰ বুকু। তোৰতো মনত নাই চাগে বোপাই, সহযোগী কতজন ভাতৃ হেৰাই গল, কতজন পংগু হল। পাৰিবিনে উভতাই আনিব সিহঁতক আমাৰ মাজলৈ? অসমক ভাল পোৱাৰ প্ৰমাণ দিবলৈ হকে বিহকে হাতৰ বন্দুক উঠাই নলবি অ বোপাই। আমাকো শান্তিত থাকিবলৈ দে। নিৰপৰাধী মানৱৰ তেজৰ চেকুৰা কোনেনো বিচাৰে? নিষ্পাপ মানৱৰ কৰুণ চিৎকাৰ কাহানিও নালাগে অ বোপাই, কাহানিও নালাগে। পাৰিলে আবেগক নিয়ন্ত্ৰণ কৰি বিবেকেৰে কামবোৰ চলাবি অ বোপাই। মিছাতে কামাণ্ডুক গৰ্জিবলৈ নিদিবি। মাতৃক আমিও ভাল পাওঁ। মাতৃৰ চৰণ কলুষিত হলে বৰ বেয়া লাগে অ বোপাই, বৰ বেয়া লাগে। শেষলৈ বৈপ্লৱিক অভিনন্দনৰ লগতে হৃদয়াশীষ শুভেচ্ছা নিবেদিছো। ও বোপাই, তই কুশলে থাক, আমাকো কুশলে থাকিবলৈ দে। জাতিৰ অস্তিত্ব সংকটৰ মুহূৰ্তত সকলোৱে মাৰ বান্ধি থিয় দিম একেলগে, বন্দুক নহলেও কলমেৰে। কবি হীৰকজ্যোতি মহন্ত, আবৃত্তি যতীন বৰা, সংগীত ব্যৱস্থাপনা অনুপম দেউৰী।